মই বৰ্তমান খাবলৈ লৈছো কোনে কি খাব এতিয়া সুৰজ কোৱা মই কোৱা খাম আছে খাম কি খাম ঐ পাংগুটা আহক চবে কি পাপড় খাইছে পাপড়ে কথা ষ্টাৰ্ট এয়া আজি আমাৰ ৰাতিৰ আহাৰ ন ৰাতি আহাৰ হেল্ল' হাই নমস্কাৰ আজি আমি আহিছোঁ গুৱাহাটী আমাৰ মইনা ৰুমলৈ আহিছোঁ এয়া আমাৰ ৰাইজসকল এতিয়া ৰাতি দেখিছেনে কেইটা বাজিছে ৰাতি আজি 1টা বজাত আমি এতিয়া মানে অকণ হাঁহি আছোঁ আৰু গোটেইকেইটা এইফালে এইটো সুৰজ এয়া আৰু গোটেই চিঞৰ বাখৰ চলি আছে এতিয়া মানে একদম শুম আৰু ভাগৰ লাগিছে বাই বাই কালি লগ পাই আছোঁ গুড নাইট এতিয়া দীপু দা আমাৰ যাব ওলাইছে দীপু মানে এতিয়া যায় আৰু বিদায় ইয়াৰ হোষ্টেল ল'ব লাগে গুড মৰ্ণিং উঠিলোঁ এতিয়া আৰু ৰাতি শোৱা বহুত দেৰি হ'ল আপোনাৰ 2 ঘণ্টামান হ'লোঁ আৰু তাৰপৰা এতিয়া আমাৰ দীপু যাব ওলাইছে তাৰ হোষ্টেলো আছে সুৰজ কাইদেউ আমাৰ সুৰজে কালি আমাৰ ইয়ালৈ মইনা ৰুমলৈ গুচি আহিলে এইটো মইনা এতিয়া আমিকেইটা যাম আৰু অলপ কিবা কিবি ক'ৰবাত ফুৰিম আপোনালোককো দেখাই থাকিম চৰাই তৰাই অলপ আছে ইয়াত মানে গোটেই খেতি কোনে লগাই দেখিছে আমাৰ ইমান তলত এইবোৰ হ'ল এইবোৰ কিবা কিবি এইবোৰ খেতি এইটো হ'ল ধুনীয়া ভিউ আৰু মানে ষ্টাৰ্ট আহক আপোনালোকে ক'ৰবাত দেখাবলৈ কিবা এটা লৈ গৈছে ৰিপিট অ'কে কিবা এটা চাবিয়া দেখাই আছোঁ এইফালে আছে আমাৰ দেখিছেনে ইমান ধুনীয়া জেগা দেখিছে এইবোৰ বিলাহী খেতি এইয়া দেখিছেনে কিমান মজা কুকুৰা এইটো হ'ল মতা কুকুৰা এইকেইটাই চিঞৰি আছে এইফালে কুকুৰা দেখিছে ইমান ধুনীয়া কুকুৰা আছে মাই গড এই যে চৰাই ইমান ধুনীয়া বাহ এই চাহ লাগে নহয় ইমান মজা লাগিছে কি কম চৰাইকেইটা দেখিছেনে এখন গোটেইখন এখন সৰু সুৰা চিৰিয়াখানা ইমান ধুনীয়া গোটেই একদম শাক পাচলি চৰাই তৰাই গোটেই চব আছে একদম বহুত ধুনীয়া লাগিছে ইয়াত থাকি গোটেই চৰাই তৰাই কুকুৰা চুকুৰা পহু চহু চব আছে ইয়াত এইকেইটা ভাতৰ দিছে এই টিকলি এখন আপোনালোকে চিৰিয়াখানা বুলি নাভাবিব এখন হ'ল মানে মানুহ এঘৰৰ ওপৰত একে ছাতৰ ওপৰত ধুনীয়াকৈ মানে আপোনাৰ খেতি কৰিছে এইবোৰ ফুল চুল চব আছে ফুল আছে শাক পাচলি আছে এইবোৰ বিলাহী শাক খেতি তাৰপিছত এই গোটেই চৰাই ঘৰ দিছে তাৰপৰা আপোনাৰ হেৰি চৰাই তৰাই কুকুৰা তাৰপৰা এইবোৰ ভাতো বেলেগ বেলেগ প্ৰজাতি দি আছে বহুত আছে ভাতো বেলেগ বেলেগ প্ৰজাতি আছে গোটেই এইকেইটা ইয়াতে মানে মইনা থাকে পুৰা একদম আনন্দ লৈ থাকে ইয়াত থাকে একদম পুৰা দেখিছে এতিয়া ঘৈণীয়েকক ভিডিঅ' কলিঙত দেখাই আছে একদম পুৰা ডেমকিয়াত থাকে ইমান এজনী গাৰ্লফ্ৰেণ্ড নিবা ইয়াত এতিয়া আমি মইনা মই দুইটা ওলাই আহিছোঁ কেমেৰাটো মোৰ ছাৰ্ভিচ চেণ্টাৰ দি থোৱা আছিলে তাত নিবলৈ ওলাই আহিছোঁ আমি এতিয়া আমাৰ কেমেৰা কাম হৈ গ'ল এইটো হ'ল কেনন ছাৰ্ভিচ চেণ্টাৰ কেমেৰা কাম হৈ গ'ল এতিয়া আমি যাম অলপ ওলাই লেন্স লৈ হৈ গ'ল এতিয়া আমি বেক হৈছোঁ গৈ আছোঁ ৰুমলৈ তাৰপিছত সুৰজৰ ৰুমলৈ যাম তাৰপৰা যাম বৈশিষ্ট্যলৈ
ভাগৰ লাগি গৈছেগৈ এতিয়া আমি সুৰজৰ ৰুমলৈ গৈ আছোঁ খোজকাঢ়ি আহি আছোঁ আৰু এতিয়া বাছৰ পৰা নামি ৰাম বেলেগ ভাগৰ লাগিছে সুৰজৰ ৰুমলৈ গৈ আছোঁ এতিয়া তাত সোমাই যাম বশিষ্ঠ মন্দিৰলৈ যাম তো আৰু ক'ত ক'ত যাওঁ দেখাই থাকিম আপোনালোকক চাই থাকিব এতিয়া পালোহি সুৰজৰ ৰুম পালোহি সুৰজৰ ৰুমটো হ'লে এইটো এখন সি নিজে পেইণ্ট কৰিছে কাগজ মাৰি পেইণ্ট কৰিছে আমি এতিয়া মন্দিৰ আহি পাই গ'লোহি এতিয়া ওপৰলৈ উঠি আহি আছোঁ এয়া হ'ল বশিষ্ঠ মন্দিৰ পূজা পাতল কৰি ল'লোঁ চাকি তাকি জ্বলাই এতিয়া ওলাই আহিছোঁ জৰে কুহে কুহে প্ৰেমৰে নৈ বৈ আহা এতিয়া আহিছোঁ আমি চিটি চেণ্টাৰ আহিছোঁ তোমাৰে চোন অহা যোৱা প্ৰতিপলে বিচাৰে তোমাক কাষতে জোনা কৰে দেখো আজি জিৰণি ল'বৰে সৰুৱাৰী সপোন তুমি মোৰ বুকুৰে আবেগতে বিলীন আজি মই নীৰৱে তুমি দি থকতে তুমি সপোনতে তুমি প্ৰতিটো পলতে তুমি উশাহতে তুমি নিশাহতে তুমি প্ৰতিটো খোজতে আজি গুৱাহাটী আজি লাষ্ট ডে কাইলৈ ৰাতিপুৱা যাম সেইটাত যাম 5টা বজাত যাম তাৰপিছত এইবোৰ চব বিজি হৈছে এইফালে এটা পেন খুলিছে একদম ৰাম ভাগৰ লাগিছে পুৰা ৰাম ভাগৰ লাগিছে এতিয়া ওলাইছোঁ যাবলৈ একদম ঘৰুৱা যাত্ৰা ঘৰলৈ বুলি যাত্ৰা ওলালোঁ এই মইনা ৰুমৰ পৰা ওলাইছোঁ আৰু 3টা আমি যাওঁ সুৰজো গুচি আহিলে ইয়াতে থাকিবলৈ এতিয়া আমি 2টা ওলাই যাওঁ কোনফালে যাম কোনদিকে হেল্ল' এতিয়া গৈ আছোঁ এতিয়া দাদা এজন আহিব সেইজনৰ লগতে গোলাঘাটলৈ যাম তো সেইজন আহি আছে ঐ মই কি খোজকাঢ়ি আজি মই নীৰৱে তুমি দি থকতে তুমি সপোনতে
লৈছোঁ এতিয়া যদি কিবা এটা খোজে আৰু মই মানে যাওঁগৈ আৰু এদিন কান্দিছে নেকি যাবলৈ লৈছোঁ আৰু আমাৰ গোলাঘাট বাকী দুটাক এৰি থৈ তাৰপৰা সিহঁতিও যাব আৰু অলপ মানে দুমাহমানৰ পিছতে তো আমি এতিয়া গাড়ীলৈ ৰখি আছোঁ আমি মানে চাহ অকণমান খাই লৈছোঁ অকণমান ৰখি আছোঁ আৰু মহানগৰী পুৱাৰ চাহ অকণমান খাই লৈছোঁ আৰু যাত্ৰা আৰম্ভ কৰাৰ আগত আমি দুটা নাযাওঁ লবৰে সৰুৱাৰী সপোন তুমি মোৰ বুকুৰে আবেগতে বিলীন আজি মই নীৰৱে তুমি নিতকতে তুমি সপোনতে তুমি প্ৰতিটো পলতে তুমি